নমস্কাৰ বন্ধুসকল কিছুমান এনেকুৱা সামাজিক ঘটনাই আমাৰ সমাজৰ এটা শ্ৰেণীৰ মানুহক বৰ বেয়াকৈ প্ৰভাৱ পেলাই থৈ যায় আপুনি নিশ্চয় বুজিব পাৰিছে মই কোনটো ঘটনাৰ কথা ক'বলৈ গৈ আছো হয় মই সেই এসআই নিযুক্তি দিয়াৰ ঘটনাটোকে ক'বলৈ গৈ আছো আজিৰ এই ভিডিঅ'টোত মই সেই ঘটনাটোৰ বিষয়ে একো মতামত আগনবঢ়াও আপোনালোকে নিজে বিচাৰ বিবেচনা কৰি ল'ব মই কেৱল সেইসকল ষ্টুডেণ্ট বা সেইসকল কেণ্ডিডেটকহে কিছুমান কথা ক'বলৈ ওলাইছো যিসকলে দিনৰাত একাকাৰ কৰি কিবা এটা পোৱাৰ আশাত অনুশীলন কৰি এনেকুৱা কিছুমান ঘটনাৰ পৰা মানসিকভাৱে ভাগি পৰে সো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল কিছুমান মানুহে কয় সমাজ মৰম স্নেহৰ মাজেৰে চলে আকৌ কিছুমান মানুহে কয় নহয় সমাজ টকা পইচাৰে চলে যেতিয়া মই নিজেই জানিবলৈ চেষ্টা কৰিলো তেতিয়া গম পালো সমাজখন নিজৰ মতলবতে চলে বন্ধুসকল মই বহুত গৰ্ব কৰিছিলো যে মোক ভাল পোৱা মানুহ বহুত আছে বুলি পাছতে গম পালো যে ভালটো মোক সকলোৱে পায় কিন্তু নিজৰ প্ৰয়োজন পুৰাবলৈহে সো বন্ধুসকল সমাজৰ এই বেয়া কথা বেয়া চিন্তা এইবোৰ মই মাখিৰ লগত তুলনা কৰিব বিচাৰো যেনেকৈ এজনী মাখিয়ে বেয়া ঠাইৰ পৰা আহি এডোখৰ ভাল ঠাই বেমাৰ বিয়পায় ঠিক তেনেকৈ সমাজৰ এই বেয়া কিছুমান কথাই আমাৰ ভাল সমাজখনক নষ্ট কৰে বন্ধুসকল সদায় মনত ৰাখিব আমাৰ চিন্তাধাৰাই আমাৰ শিষ্টাচাৰ গঢ় দিয়ে অৰ্থাৎ যেনেকুৱা আমাৰ চিন্তাধাৰা তেনেকুৱা আমাৰ কৰ্ম কিছুমান কথা শুনিবলৈ বৰ বেয়া লাগে আমাৰ বেয়া গুণবোৰ আমি বিসৰ্জন দিবলৈ গৈ আমাৰ সমাজৰ মানুহে কি কৰে ভগৱানকে বিসৰ্জন দি আহে এটা কথা আপুনি সদায় মনত ৰাখিব খালি পেট আৰু খালি জেপে আপোনাৰ জীৱনৰ যিটো শিক্ষা দিব পৃথিৱীৰ এনেকুৱা কোনো কিতাপেই আপোনাক সেই শিক্ষা দিব নোৱাৰে এই কথাষাৰ শুনাৰ পিছত মোক কিছুমানে ক'ব যে ভাই পইচাই সকলো নহয় মই তেওঁক ক'ব খোজো যেতিয়া তোমাৰ মা বাবাৰ ঔষধ কিনিবলৈ জেপত পইচা নাথাকিব তেতিয়া মোৰ এই কথাখালে মনত পেলাবা বন্ধু এইটো কেতিয়াও নুহুদিবা যে মোৰ জীৱনত কেতিয়া সুখ হ'ব বুলি কাৰণ দুখ তেওঁলোকৰো থাকে যাক জীৱনে সকলো দিছে বন্ধুসকল যেনেদৰে পৃথিৱীৰ কোনো মানুহেই সমান নহয় দেখাতে হওক বা আন কিবা কাৰণতে ঠিক তেনেদৰে আমাৰ মাজত প্ৰতিভা সমান নহয় সকলোৰে প্ৰতিভা বেলেগ কিন্তু প্ৰতিভা বিকাশৰ অধিকাৰ আমাৰ সকলোৰে সমান হয় এইটো কথা মই সদায় মানি লওঁ যে যদি আপুনি অকল পইচাৰ পিছত দৌৰে তেন্তে জীৱনত আপুনি একো কৰিব নোৱাৰিব তাতকৈ আমি কি কৰিব লাগে আমাৰ প্ৰতিভাৰ বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগে কেৱল নিজৰ বিশ্বাস আৰু হতাশা হেৰাই দিব নালাগে যেনেদৰে ডালৰ পৰা সৰি পৰা এপাহ ফুল আমি কেতিয়াও জোৰা লগাব নোৱাৰো কিন্তু যদি ডালটো আমি ভালকৈ জীয়াই ৰাখিব পাৰো তেন্তে তাত আকৌ ফুল কলিয়াব ঠিক তেনেদৰে পাৰ হৈ যোৱা দিনবোৰ আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো কিন্তু নিজৰ প্ৰচেষ্টা আৰু ইচ্ছা শক্তিৰে আহিব লগা দিনবোৰ আমি নিশ্চয় সুন্দৰ কৰিব পাৰো এটা কথা সদায় মনত ৰাখিব যে জীৱনটো সদায় একে হৈ নাথাকে আজি যদি বেয়া দিন চলি আছে তেন্তে কাইলৈ নিশ্চয় আপোনাৰ ভাল দিন আহিব সময় সদায় সলনি হৈ থাকে আমি কেতিয়াও হতাশ হ'ব নালাগে কোনোবাই ঠিক কথাকে কৈছে জীৱনত কিবা এটা পোৱাৰ হেপাহত আৰু কিবা এটা হেৰুৱাৰ ভয়তে আমি গোটেই জীৱনটো পাৰ কৰি দিওঁ এয়াই নেকি আমাৰ জীৱন সেই মানুহবোৰৰ খং আপুনি এৰি দিয়ক যিবোৰ মানুহে আপোনাক মনত আঘাত দিয়ে এদিন এনেকুৱা এটা দিন আহিব সেই সকল মানুহেও বুজি পাব মাত্ৰ আপুনি কেইদিনমান ধৈৰ্য ধৰিব লাগিব যেনেদৰে এজন মালিয়ে এটা গছপুলিত সদায় পানী দিয়ে কিন্তু গছজোপাই এটা সিজনতহে ফল দিয়ে সেইকাৰণে মই আপোনালোকক কৈছো যে সকলো কামৰে এটা সময় থাকে বা সকলো কাম এটা সময়তহে হয় আপুনি কেৱল সম্পূৰ্ণ ধৈৰ্য সহকাৰে একাগ্ৰতাৰে নিজৰ কৰ্ম কৰি যাওক বন্ধুসকল আজিৰ ভিডিঅ'টোত মই ইমানতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব ধন্যবাদ